নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ ওচৰৰ এজনী ছোৱালী আছিল। তাইৰ নাম হ'ল পূজা। দেখিবলৈ বহুত ধুনীয়া। তাইৰ বয়স প্ৰায় 19 বছৰমান হ'ব। তাই আমাৰ ঘৰলৈ প্ৰায় আহি থাকে মোৰ ভণ্টিক বিচাৰি। এদিন ভণ্টিক বিচাৰি আহিছিল আৰু মই সেইদিনা অকলে আছিলোঁ। তাই আহি ওলাল আৰু ক'লে, দাদা দীপা নাই নেকি? মই ক'লোঁ নাই, কোনফালে গ'ল বা? আৰু মই ক'লোঁ তুমি অলপ বহা, ভণ্টি আহি পাব। তাই ক'লে এই যাওঁৱে দিয়া। মই ক'লোঁ অত সময় বহিলাই, এতিয়া আৰু অলপ সময় ৰখি যোৱা। আৰু তাই অলপ বহিল আৰু মই ক'লোঁ তোমাক তুমি জিতু বুলি মাতিলে হ'ব। তাই ক'লে হয় নেকি? মই ক'লোঁ আৰু আমি দুয়ো ইজনে সিজনৰ লগত কথা বতৰা পাতিলোঁ ভণ্টি নহালৈকে। তাৰ পাছত ভণ্টি আহি ওলাল আৰু ক'লে পূজা তুমি কেতিয়া আহিলা? আৰু তাই ক'লে অলপ সময় হ'ল, যামগৈ বুলি ভাবিছিলোঁ, তোমাৰ দাদাই ৰাখিবলৈ দিলে আৰু মই অলপ ৰখিয়েই দিলোঁ। আৰু ভণ্টিয়ে ক'লে নহ'লে অংক ক'ৰবাত? আৰু তাই হাঁহি মাৰি ভণ্টিক যা এইজনী বুলি কৈ আঁতৰি গ'ল। আৰু মই মনতে বহুত আনন্দ পাইছিলোঁ। তাই আমাৰ ঘৰত প্ৰায় আহি থকা হ'ল আৰু মই তাইৰ লগত বহুতো কথা পাতোঁ। তাইক মই এদিনো মনৰ কথা কোৱা নাছিলোঁ। মই তাইক মনতে ভাল পাওঁ, তাইও মোক মনতে ভাল পায়। এদিন মই তাইক আমাৰ ঘৰলৈ আহোঁতে সুবিধা পাই সুধিয়ে দিলোঁ আৰু মই তাইক ক'লোঁ তোমাৰ লগত কথা এটা আছে। তাই ক'লে কি কথা? মই ক'লোঁ ক'ম জানো, তুমি যদি বেয়া পোৱা? তাই ক'লে কি কথানো মই যে বেয়া পাম? মই ক'লোঁ নাই দিয়া। তাই ক'লে কোৱা নহ'লে বেয়া পাম। আজি মই ৰাতি তাকেই ভাবি থাকিম। কোৱা না প্লিজ বুলি মোৰ কাষতে বহিল আৰু মই তাইক ক'লোঁ তোমাক মোৰ বহুত ভাল লাগে, আই লাভ ইউ বুলি কৈ মই তাইৰ ওচৰৰ পৰা উঠি আহিলোঁ আৰু তাই মোক কি ক'লা বুলি কৈ মোক দৌৰাই নিছিল আৰু মই বিচনাৰ কাষেদি ঘূৰি ফুৰিছিলোঁ। অলপ পিছত তাইৰ ভাগৰ লাগিল আৰু তাই ফেপাই বিচনাতে বহিল আৰু মোৰ তাইৰ প্ৰতি বেয়া লাগিল আৰু মই তাইক পানী এগিলাচ দিলোঁ আৰু তাই পানী গিলাচ খাই মোক হাততে থাপ মাৰি ধৰিলে আৰু ক'লে এতিয়া ক'ত যাবি? কি কৈছিলি এতিয়া ক বুলি মোৰ কাণ পকাই ধৰিছিল আৰু মই এৰি দিয়া বুলি কৈ তাইৰ হাতখন ধৰি মোৰ হাতৰ পৰা আঙুঠিটো সোলোকাই লৈ তাইক পিন্ধাই দিলোঁ আৰু মই হাততে চুমা এটা খালোঁ। তাই একো কোৱা নাছিল আৰু মই মনে মনে ভাল পাইছিলোঁ আৰু তাইও মোক য়েছ দিলে আৰু মই মনতে বহুত ভাল পালোঁ। এনেকৈ আমাৰ প্ৰেম কাহিনী আগবাঢ়িল। ষ্টৰীটো শুনি ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ষ্টৰীসমূহ শুনি থাকিবৰ বাবে।